দ্বিঘাত বহুপদৰ শূন্য দুটা আলফা, এইটো কি বুলি কয় আলফা, আৰু বিটা হ'লে দ্বিঘাত বহুপদটো হ'ব এটা দ্বিঘাত বহুপদৰ দুটা শূন্য, এটা শূন্য যদি আলফা হয় আনটো শূন্য যদি বিটা হয় তেন্তে দ্বিঘাত বহুপদটো কি হ'ব এক্স স্কোয়াৰ মাইনাছ শূন্য দুটাৰ সমষ্টি, সমষ্টি মানে যোগফল ইনটু এক্স প্লাছ শূন্য দুটাৰ পূৰণফল। ঠিক আছে, এতিয়া শূন্য দুটা কি কি, এটা শূন্য হ'ল আলফা আনটো শূন্য হ'ল বিটা, তো শূন্য দুটাৰ সমষ্টি হ'লে কি হ'ব এক্স স্কোয়াৰ মাইনাছ আলফা প্লাছ বিটা হোল ইনটু এক্স প্লাছ আলফা পূৰণ বিটা। ঠিক আছে, এতিয়া প্ৰথম অংকটো চোৱা, প্ৰথম অংকটো দিয়া আছে 1/4 আৰু -1। 1/4টো কি শূন্য দুটাৰ সমষ্টি আৰু -1টো কি শূন্য দুটাৰ গুণফল। তো ইয়াত শূন্যবোৰৰ সমষ্টি বা শূন্য দুটাৰ সমষ্টি আলফা প্লাছ বিটা ইকুৱেল টু 1/4 আৰু শূন্যবোৰৰ গুণফল আলফা বিটা ইকুৱেল টু কিমান -1। ঠিক আছে, তো তলত এতেকে দ্বিঘাত বহুপদটো হ'ব, দ্বিঘাত বহুপদৰ সূত্ৰটো হ'ল এক্স স্কোয়াৰ মাইনাছ আলফা প্লাছ বিটা হোল ইনটু এক্স প্লাছ আলফা বিটা। ঠিক আছে, এতিয়া আমাৰ আলফা প্লাছ বিটাৰ মানো আছে আৰু আলফা বিটাৰ মানো আছে, মানবোৰ আমি বহাই দিওঁ। এক্স স্কোয়াৰ মাইনাছ আলফা প্লাছ বিটাৰ মানটো কিমান 1/4, 1/4 ইনটু এক্স প্লাছ আলফা বিটাৰ মান কিমান -1, মানকেইটা বহাই দিলোঁ। এতিয়া এক্স স্কোয়াৰ মাইনাছ 1/4 ইনটু এক্স 1/4x মাইনাছ প্লাছে মাইনাছে মাইনাছ -1। ঠিক আছে, এতিয়া চোৱা ইয়াত হৰটো কিমান আছে 4 আছে ন, এইটো ভগ্নাংশত আছে, ইয়াত হৰ কিমান 4, এই 4টো আমি নাইকিয়া কৰাৰ কাৰণে আমি কি কৰিম গোটেইকেইটাক 4 দি আমি পূৰণ কৰোঁ। 4 পূৰণ এক্স স্কোয়াৰ মাইনাছ 4 ইনটু 1/4x মাইনাছ 4 ইনটু 1। ঠিক আছে, এইটো 4 আৰু 4 কি হ'ল কটাকটি গ'ল, থাকিলে কি 4x স্কোয়াৰ মাইনাছ ইয়াত থাকিলে এক্স, ইয়াত 4 ইনটু 1 -4। ঠিক আছে, বুজি পালা। এতিয়া আৰু এটা মই দেখাই দিছোঁ, 2 নম্বৰটো চোৱা, 2 নম্বৰটো কি আছে 1/2 আৰু √2 আৰু 1/3 হ'ল। তো ইয়াত শূন্যবোৰৰ সমষ্টি আলফা প্লাছ বিটা ইকুৱেল টু কিমান √2 আৰু শূন্যবোৰৰ গুণফল আলফা বিটা ইকুৱেল টু কিমান 1/3 হ'ল। গতিকে দ্বিঘাত বহুপদটো হ'ল একে সূত্ৰ এক্স স্কোয়াৰ মাইনাছ আলফা প্লাছ বিটা হোল ইনটু এক্স প্লাছ আলফা বিটা, এক্স স্কোয়াৰ মাইনাছ আলফা প্লাছ বিটাৰ মান কিমান √2 বহালোঁ, লগত এক্স আছে প্লাছ আলফা বিটাৰ মান কিমান 1/3, এইটো 1/3 বহালোঁ। তো এক্স স্কোয়াৰ মাইনাছ √2 ইনটু এক্স √2x প্লাছ 1/3। ঠিক আছে, ইয়াত হৰটো কিমান 3, তো এই 3টো আমি কটাৰ কাৰণে কি কৰিব লাগিব গোটেইকেইটাক আমি 3 দি পূৰণ কৰোঁ। 3 ইনটু এক্স স্কোয়াৰ মাইনাছ 3 ইনটু √2x প্লাছ 3 ইনটু কিমান 1/3, এইটো 3 কাটিলে 3x স্কোয়াৰ মাইনাছ 3√2x প্লাছ 1। ঠিক আছে, বুজি পালা। এতিয়া 3 নম্বৰটো চোৱা, 3 নম্বৰটো কি কৈছে, কি দিয়া আছে 0 আৰু √5। ইয়াত শূন্যবোৰৰ সমষ্টি আলফা প্লাছ বিটা ইকুৱেল টু কিমান 0, প্ৰথমটো শূন্যবোৰৰ সমষ্টি আৰু √5টো কি শূন্যবোৰৰ গুণফল আলফা বিটা ইকুৱেল টু √5। গতিকে দ্বিঘাত বহুপদটো হ'ব সূত্ৰটো এক্স স্কোয়াৰ মাইনাছ আলফা প্লাছ বিটা হোল ইনটু এক্স প্লাছ আলফা বিটা, এক্স স্কোয়াৰ মাইনাছ আলফা প্লাছ বিটাৰ মান কিমান 0 ইনটু এক্স প্লাছ আলফা বিটাৰ মান কিমান √5 হ'ল। তো 0ৰ লগত এক্স পূৰণ কৰিলে কিমান হ'ব 0 হ'ব, তো এক্স স্কোয়াৰ মাইনাছ 0 প্লাছ √5 হ'ল, 0টো নাইকিয়া হৈ গ'ল, এক্স স্কোয়াৰ প্লাছ √5 এইটো হ'ল এনচাৰ। ঠিক আছে, বাকী অংকবোৰ কৰিবা। এতিয়া 3 নম্বৰ অংকটো চোৱা, 3 নম্বৰটো কি কৈছে দ্বিঘাত বহুপদবোৰ নিৰ্ণয় কৰা যাৰ শূন্য কেইটা তলত দিয়া আছে। আগৰটো আমাৰ দিয়া আছিল কি শূন্যবোৰৰ সমষ্টি আৰু গুণফল, এতিয়া আমাৰ কি দিয়া আছে শূন্যবোৰ দিয়া আছে, তাৰমানে এটা হ'ল এইটো হ'ল আলফা আৰু এইটো হ'ল কি বিটা। ঠিক আছে, বুজি পালা। এতিয়া চোৱা অংকবোৰ চোৱা, এইটো চোৱা -4 আৰু 3/2, ইয়াত আলফা ইকুৱেল টু কিমান -4 আৰু বিটা ইকুৱেল টু কিমান 3/2। ঠিক আছে, গতিকে দ্বিঘাত বহুপদটো হ'ব
এক্স স্কোয়ার মাইনাস সূত্র একে সূত্র আলফা প্লাস বিটা হোল ইন্টু এক্স প্লাস আলফা বিটা হল এক্স স্কোয়ার মাইনাছ এতিয়া আলফাৰ মানটো কিমান আলফাৰ মানটো হ'ল -4 এইটো -4 বহালোঁ প্লাছ বিটা আছে বিটাৰ মানটো কিমান 3/2 এইটো 3/2 বহালোঁ ঠিক আছে বুজি পালা ইমানলৈকে এতিয়া চোৱা প্লাছ আলফা আকৌ আলফাৰ মান কিমান -4 ইনটু বিটাৰ মান কিমান 3/2 হল 4ক আমি কি কৰিব পাৰোঁ 2 দি কাটিব পাৰোঁ 2 2 4 হল এক্স স্কোয়ার মাইনাস এই 4ৰ তলত কিমান আছে 1 আছে তো লখাও কিমান হ'ব 2 হয় না নহয় তো 2 ইনটু 4 কিমান -8 প্লাস 2 2 কাটিলে কি থাকিলে 3 ইনটু এক্স ইয়াত প্লাসে মাইনাসে মাইনাস 3 2 6 এক্স স্কোয়ার মাইনাস প্লাসে মাইনাসে মাইনাস 8ৰ পৰা 3 বিয়োগ হ'লে কিমান 5 মাইনাসটো ডাঙৰ -5/2 ইনটু এক্স -6 এক্স স্কোয়ার মাইনাস মাইনাস প্লাস 5/2 ইনটু এক্স -6 ইয়াত হৰটো কিমান 2 গোটেইকেইটাক আমি 2 দি পূৰণ কৰোঁ 2x স্কোয়ার প্লাস 2 ইনটু 5/2x মাইনাস 2 ইনটু 6 2 2 কাটি গ'ল কি থাকিলে 2x স্কোয়ার প্লাস 5 ইনটু এক্স 5x মাইনাস 6 দুগুণ কিমান 12 ঠিক আছে বুজি পালা তাৰপিছত চোৱা আৰু এটা আৰু এটা কি আছে 5 আৰু 2 নম্বৰটো 5 আৰু 2 ইয়াত আলফা ইকুৱেল টু কিমান 5 আৰু বিটা ইকুৱেল টু কিমান 2 গতিকে দ্বিঘাত বহুপদটো হ'ব একে সূত্ৰ এক্স স্কোয়ার মাইনাস আলফা প্লাস বিটা হোল ইন্টু এক্স প্লাস আলফা বিটা এক্স স্কোয়ার মাইনাস আলফাৰ মান কিমান 5 আৰু বিটাৰ মান কিমান 2 তো 5 প্লাস 2 হোল ইন্টু এক্স প্লাস আলফাৰ মান কিমান 5 ইন্টু বিটাৰ মান কিমান 2 এক্স স্কোয়ার মাইনাস 5 প্লাস 2 কিমান 7 লগত এক্স আছে পূৰণ তো 7x হ'ল প্লাস 5 দুগুণ কিমান 10 ঠিক আছে বুজি পালা বাকিবোৰ তোমালোকে মোক কৰি দেখুৱাবা ঠিক আছে